বনমালী পাইজাঙক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক সম্বৰ্ধনা জনাব আমাৰ মিলনজ্যোতি যুৱ সংঘৰ সদস্য সৰু লখিমপুৰৰ প্ৰাঞ্জল দাসে তেখেতক সম্বৰ্ধনা জনাব। আৰু তেখেতক গীতৰ শৰাইলৈ যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ। পোনপ্ৰথমে মই স্বনামধন্য শিল্পী তেখেতক আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিৰ জৰিয়তে তেখেতক মই প্ৰণাম জনাইছোঁ আৰু আজিৰ অনুষ্ঠানটিত উপস্থিত সমূহ দৰ্শক মণ্ডলীক মই স্বাগতম জনাইছোঁ। লগতে সমূহ বাদ্যযন্ত্ৰী তথা এই অনুষ্ঠানটিৰ বিষয়ববীয়া কৰ্মকৰ্তা সকলোকে মই মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তথাপিতো হোৱা নাই ক্লান্ত, সাগৰ সংগমত কত না সাঁতুৰিলো, তথাপিতো পোৱা নাই ক্লান্ত, তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মি মানায়, সাগৰ সংগম মনৰ প্ৰশান্ত সাগৰৰ পথ, জোৱাৰৰ নাই আজি অন্ত, অজস্ৰ নহৰে নৱ নৱ গতিৰে আনি দিয়ে আশা পূৰণ, সাগৰ সংগমত কত না সাঁতুৰিলো, তথাপিতো পোৱা নাই ক্লান্ত, তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মি মাদায়, সাগৰ সংগম মহাজীয়নৰ শান্তি আজিয়া, নৱ নৱ সৃষ্টিৰ দানৱে কৰে নিষ্ঠুৰাঘাত অবিশ্ৰান্ত, এইহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মি মানায়, সাগৰ সংগম সংঘৰাঘাত দিছে আজি সংঘাত, সৃষ্টিৰ সেনানী অনন্ত, সংঘৰাঘাত দিছে আজি সংঘাত, সৃষ্টিৰ সেনানী অনন্ত, আমাৰ গানে মোৰ প্ৰগতিৰ নতুন দিগন্ত, সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মি মাদায়, সাগৰ সংগম সাগৰ
সাগৰৰ শক্তি ধ্বংস কৰে দিগন্ত অগণন মানৱৰ সমতত সৃষ্টিকামী জীৱন্ত এহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায় সাগৰ সংগম সাগৰ সংগম সাগৰ সংগমত কত নাসাঁতুৰিলো তথাপিতো পোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায় শান্ত সাগৰ সংগম সাগৰ সংগম কত নাসাঁতুৰিলো তথাপিতো পোৱা নাই ক্লান্ত